আৰু কাম্পা বসুমতাৰীৰ দৰে মানুহ একেবাৰে থাৰ্ড কেটেগৰীৰ মানুহ আজি বিটিয়াৰ এই অঞ্চলত বাস কৰাই নাচাজে কথা কোৱাটো দূৰ বাস কৰবাই নাচাজে বুলি মই এই শব্দটো আপোনালোকৰ মিডিয়াত ক'বলৈ খুজিছোঁ সকল আছে বেছি কৰি যি ব্যক্তিগলাহে হাজাৰ কৰোৰ টকা কেলেংকাৰী কৰি পেলাই তাজমহলৰ দৰে ঘৰ বান্ধি কোকৰাঝাৰত বাস কৰি আছে সেই ব্যক্তিবিলাকৰ আজি যেতিয়া কমতাটো নোহোৱা হৈ গ'ল আৰু যি গুৰুৱে গাছ খায় সেই গুৰুবিলাকে কোনটো কমলীয়া গাছ কোনটো হাৰ্ড গাছ সেই কথাবিলাক গুৰুৱে জানে ঠিক তেনেকুৱাই আমাৰ মাজত বড়ো অবড়ো যি ৰাজনীতি কৰিছিল এই সময়ত সকলোৱে জানে যে এই সময়ত এনেকুৱা এটা একুৰা কৰি আছিলে সেই বিপিএফৰ নেতৃবৃন্দসকলে কৰিছে বহু সময় আমি দেখা পাইছোঁ বিপিএফৰ নেতৃত্ব দিয়া লিডাৰ অসমীয়া যি আমাৰ ভাইসকল আছে সিহঁতৰ ঘৰ জ্বলোৱা আমাৰ তাত ৰিপৰ্ট আছে আমি জানো কোন মানুহ হয় আমি নাম ক'ব পাৰোঁ গতিকে এনেধৰণৰ মানুহে আজিও যে বড়ো অবড়ো কৰা ৰাজনীতি কৰা ঘৃণ লাগবা লগা এটা ৰাজনীতি কৰা সেই মানুহবিলাকৰ মগজটোত আমি ক'ব পাৰোঁ অলৰেডি ডিপ্ৰেশ্যনত ভুগি তেখেতসকলে এলকহলিক যি মানে বডি তাত মানে সেই লৈ পেলাই এই কথা বাৰ্তা ক'ব পাৰে কাৰণ আজি সমাজ ব্যৱস্থাটো কি ধৰণৰ আগবাঢ়িছে আমাৰ সমগ্ৰ বিটিয়াৰ অঞ্চলৰ ৰাইজে জানে আমি কি ধৰণৰে সকলোকে সমান ব্যৱস্থা সকলোকে সমান মৰম আমি দিছোঁ সেই কথাটো আমাৰ বিটিয়াৰবাসীয়ে ৰাইজে জানে গতিকে এখেতৰ কথাটো বৰ নিন্দনীয় কথা আৰু কাম্পা বসুমতাৰীৰ দৰে মানুহ একেবাৰে থাৰ্ড কেটেগৰীৰ মানুহ আজি বিটিয়াৰ এই অঞ্চলত বাস কৰাই নাচাজে কথা কোৱাটো দূৰ বাস কৰবাই নাচাজে বুলি মই এই শব্দটো আপোনালোকৰ মিডিয়াত ক'বলৈ খুজিছোঁ তেনেধৰণৰ সৃষ্টি কৰাৰ এটা মোচন তেখেতসকলে অহা লোকসভা ইলেকশ্যনটো লৈ পেলাই কৰি আছে এইকাৰণে মই আমাৰ বিটিয়াৰ অঞ্চলৰ ৰাইজক কৈছোঁ খাম্পা বৰগোহাঁই ডাঙৰীয়া ডেপুটি CM যেতিয়া আছিলে মুছলিম সমাজক বিপিএফৰ চৰকাৰ থকা সময়ত কি ধৰণৰে হত্যা কৰা হৈছিল নৰসিংবাৰীৰ ঘটনা আমাৰ প্ৰাক্তন ABMCৰ সভাপতি লাফিকুল ডাঙৰীয়া কোকৰাঝাৰ মজমজিয়াৰ হত্যা কৰা গৈছিল সেই সময়টো কথা কোনো পাহৰি যোৱা নাই কোনে বড়ো সেই সময়ত BPM মাত মাতা নাছিল একো মাত মাতা নাছিল তেখেতসকলে আজি কিন্তু তেখেতসকলে জুই লগোৱাৰ কাৰণে আৰু এনেধৰণৰ ভাষাবিলাক আমি মাজে মাজে BPFৰ এলকহলিক যি তেজ আছে সেই তেজেৰে এই আৱাজবিলাক মাজে মাজে আমি আজিও শুনা পাওঁ আমাৰ যি শাসন এই শাসনটো তেখেতসকলে খুব হিংসাত ভুগিছে ডিপ্ৰেশ্যনত ভুগিছে যিহেতু দেখা পাইছে সমগ্ৰ আমাৰ বিটিয়াৰ আজি শান্তিত মানে মানুহে বাস কৰিছে উন্নতি চাৰিওফালে হৈছে হাজাৰ কিলোমিটাৰ ৰাস্তা হৈছে চাৰিওফালে মানে কালচাৰেলে হওক বা মেডিকেল ছেকশ্যন হওক এভৰি ছাইডত মানে ডেভেলপমেণ্টটো আগবাঢ়ি আছে ইয়াক যেতিয়া দেখা পাইছে গম পাইছে কি ডেভেলপমেণ্টক লৈ পেলাই ৰাজনীতিটো আমি ফেলাৰ এতিয়া আমি বড়ো অবড়ো মুছলিম ভাইৰ লগত আমাৰ কোনোবা শৰ্মাৰ লগত সংঘাত কৰাব চাউথালৰ লগত বড়ো সংঘাত কৰাব সেনেধৰণৰ কনস্পিৰেচি একদম তেখেতসকলে কৰিছে মই এইকাৰণে কৈছোঁ তেনেধৰণৰ যদি বেয়াকৈ যদি ৰাজনীতি কৰে তেখেতসকলক মই ৱাৰ্ণ কৰি দিছোঁ ভৱিষ্যতত কিন্তু বিৰাট বেয়া হ'ব ৰঙা ঘৰৰ ভাত খাবলৈ কিন্তু তেখেতসকলে সাজু হৈ থাকক মই কিন্তু আজি আপোনালোকৰ মিডিয়াত কৈ দিছোঁ थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बड' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेशननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्टोरनिफ्राय इम्पल्स आसाम एपखौ डाउनलड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन